Hi everyone, moi Rita Pegu and welcome back to my channel again. আৰু আজি মই আপোনালোকৰ লগত কথা পাতিম যে আমি ডেইলি কেয়াৰ কেনেকৈ কৰিম, ডেইলি নিজৰ স্কিনটোৰ কেয়াৰ আমি কেনেকৈ কৰিম। আমি সদায় এই বিষয়ে কৈ থাকো যে ডেইলি কেয়াৰ, ডেইলি স্কিন কেয়াৰ ৰুটিন ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট আৰু বহুত বেছি জৰুৰী হয় আৰু সদায় আমাক সেইটো লাগিবই। কিন্তু মই এই ৰুটিনটো কেতিয়াও দেখুওৱা নাছিলো, চ' মই ভাবিলো আজি আপোনালোকক এই ৰুটিনটো আপলোড কৰি দেখুৱাওঁ আৰু দেখুৱাওঁ যে আপোনালোকে একচুৱেলি ডেইলি নিজৰ স্কিনৰ কেয়াৰ কেনেকৈ ল'ব। সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। আমি স্কিন কেয়াৰত বহুতেই গুৰুত্ব দিওঁ আৰু যেতিয়া আমি সুধো যে আপোনালোকে ডেইলি স্কিনত কি কৰে, তেতিয়া মানে স্কিনখন ভাল কৰি ৰাখিবলৈ কি কৰে, তেতিয়া তেওঁলোকে কয় যে তেওঁলোকে পাৰ্লাৰত গৈ ফেচিয়েল কৰে বা তেওঁলোকে বহুত দিনৰ মূৰত কেতিয়াবা নিজে নিজৰ নেচাৰেল কিছুমান ইনগ্ৰিডিয়েণ্ট লগাই ঘৰতে পোৱা। কিন্তু মোৰ সদায় মনত ৰাখিব, যেনেকৈ আমি ঘৰ সৰা মোচাটো ডেইলি কৰিব লাগে, ঘৰটোতো ডেইলি সাৰিবই লাগে নহয় জানো। চ' ঠিক তেনেকৈ একচুৱেলি আপুনি ডেইলি যে ঘৰটো সাৰে, ডেইলি যে ঘৰটো মুছে বা আপুনি টেবুল বা চকীখিনি চফা কৰে, সেইটোৱেহে আপোনাৰ ঘৰটো পৰিষ্কাৰ কৰি ৰাখে। কিন্তু সপ্তাহৰ মূৰত এদিন যে আপুনি ওলাব যে আজি ছানডে, আজিকালিতো লকডাউনত সদায় ছানডে, বাট যেতিয়া আপুনি ভাবে যে আজি ছানডে, মই আজি পুৰা ভালকে ফেনখন চফা কৰো, মই গোটেই মানে মকৰা জালকেইটা চফা কৰো। চ' একচুৱেলি ফেচিয়েল বোলা বস্তুটো তেনেকুৱা নিচিনাহে, যোনটো আপুনি এমাহৰ মূৰত বা 1.5 মাহৰ মূৰত বা 2 মাহৰ মূৰত এদিন কৰে। কিন্তু ডেইলি ঘৰখন পৰিষ্কাৰ, আপুনি ডেইলি দিয়া ঝাৰুটো বা ডেইলি যে আপুনি ঘৰখন মুছে, সেইটোৱেহে ঘৰখন পৰিষ্কাৰ কৰি ৰাখে। এসপ্তাহৰ মূৰত এদিন ভালকে কৰা পৰিষ্কাৰটোৱে চাফিচিয়েণ্ট নহয়। ঠিক তেনেকৈ আমাৰ স্কিনত আমি ডেইলি যোনটো আমাৰ স্কিনক দিওঁ, সেইটোৱেহে আমাৰ স্কিনৰ কণ্ডিশ্যনটো ভাল কৰি ৰাখে। আদাৰ দেন আপুনি সপ্তাহত এদিন গৈ মানে মাহত এদিন গৈ পাৰ্লাৰত ফেচিয়েল কৰা, বহুত এক্সপেঞ্চিভ, লাগিলে গ'ল্ড ফেচিয়েল হওক বা ডায়মণ্ড ফেচিয়েল হওক বা যেনেকুৱা ধৰণৰ ফেচিয়েল নহওক লাগে। চ' সেইটোৱে আপোনাক বহুত দীৰ্ঘ দিনলৈকে আপোনাৰ স্কিনখন ভাল কৰি ৰাখিব নোৱাৰে। ঠিক আছে, চ' আজি আমি সেয়াই শিকিম যে আপুনি ডেইলি নিজৰ স্কিনখনৰ কেয়াৰ কেনেকৈ ল'ব। তাৰ কাৰণে আমি সদায় মনত ৰাখো যে আমাৰ স্কিন কেয়াৰ ৰুটিনৰ কাৰণে আমাক প্ৰথম আৰু চবতকে লগা বস্তুটো হৈছে ক্লিনজাৰ। আজি মই মোৰ ফেভৰেট প্ৰডাক্ট কেইটা আনিছো, আজি মই আপোনালোকক দেখুৱাম যে মোৰ ফেভৰেট প্ৰডাক্টবোৰ কি। এইটো হৈছে নভেজৰ সুপ্ৰিম ক্লিনজিং এণ্ড টনিং জেল, আৰু এইটো যেতিয়া ব্যৱহাৰ কৰো মই বেলেগে টনাৰ ব্যৱহাৰ কৰিব নালাগে। চ' দিছ ইজ মাই ফেভৰেট। আৰু ইয়াৰ লগতে আহে চিৰাম। মই কৈছো যে চিৰামটো আমাৰ স্কিনখন ভাল কৰি ৰাখিবৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' এইটো হৈছে ইয়াৰ লগত অহা চিৰাম। আৰু ইয়াৰ লগতে আৰু এটা বস্তু আহে, আই ক্ৰীম। আই ক্ৰীম ইজ ভেৰি মাছ নেচেচাৰী। চ' এইটো হৈছে আই ক্ৰীম। মই অলৰেডি ইউজ কৰি পেলাইছো, এইখিনি মোৰ নিজৰ ইউজৰ বস্তু, চ' আপুনি কম দেখিব। চ' ইয়াৰ লগতে আহে এটা ডে ক্ৰীম উইথ SPF 15, আপোনালোকে দেখা পাইছেনে। চ' SPF 15 আৰু এইটো হৈছে আমাৰ ডে ক্ৰীম। আৰু ইয়াৰ লগত আৰু এটা আহে, এইটো হৈছে নাইট ক্ৰীম। নাইট ক্ৰীমটো উইথ কণ্ট'ৰিং আপোনাৰ নাইট ক্ৰীম হয়। চ' এইটো অভাৰনাইটৰ কাৰণে। চ' চবতকে আগতে আমি ক্লিনজিং কৰিম। লেটছ ষ্টাৰ্ট উইথ ইট। আৰু তাৰ কাৰণে মই মোৰ যি ৰিংছ আছে, চ' আই উইল টেক দিছ আউট। আৰু মোৰ মুখত এতিয়ালৈকে মই কোনো ধৰণৰ মেকআপ ব্যৱহাৰ কৰা নাই, আপোনালোকে বিশ্বাস কৰক, কিয়নো এতিয়া এনেহলে মুখখন ধুম, আপোনালোকে দেখিবই। মই খালি অলপমান কাজল ব্যৱহাৰ কৰিছো, চ' ডেট অকমান মই প্ৰেজেন্টেবল লাগো। আই হেভ ইউজ লিটল বিট অফ কাজল ইন মাই আইজ, আৰু মুখত কোনো ধৰণৰ মেকআপ নাই। চ' দিছ ইজ মাই একচুৱেল স্কিন টোন। আৰু চবতকে আগতে ক্লিনজাৰ। আৰু ক্লিনজাৰটো সদায় মনত ৰাখিব, আমি ক্লিনজাৰ কিয় ব্যৱহাৰ কৰিব লাগে মই আগৰ ভিডিঅ'ত কৈছোৱে, মই ইমান ডিটেইলছত আপোনালোকক নকওঁ। আমি সদায় ক্লিনজাৰটো উলিয়াম ইয়াতে, নট ইন পাম। ইয়াৰ কেইবাটাও কাৰণ আছে। আমাৰ পামটো বহুত ৰাফ থাকে, ড্ৰাই থাকে। আমি বহুতে ঘৰৰ কাম বন কৰো, আমি কাপোৰ ধুওঁ, বাচন ধুওঁ, চ' ইটছ ভেৰি ৰাফ এণ্ড ড্ৰাই। চ' আপুনি যেতিয়া বস্তু ইয়াত উলিয়াই এনেকে ঘঁহিবলৈ লয়, চ' ইট ইজ ভেৰি বেড ফৰ ইয়ৰ স্কিন। ঠিক আছে, চ' সেইটো কাৰণে আমি এইটো ইয়াত উলিয়াম। চ' আমাক ক্লিনজাৰৰ পৰিমাণ ইমান। চ' এইটো হৈছে আমি ব্যৱহাৰ কৰা ক্লিনজাৰৰ পৰিমাণ, দেখা পাইছেনে। চ' তাৰ আগতে আমি মুখখন তিয়াই ল'ব লাগিব। আৰু মুখখন তিয়াই ল'বলৈ আমি নৰ্মেল যেনেকে আমি ব্যৱহাৰ কৰোঁ, মই ইয়াতে পানী অকণ আনিয়ে ৰাখিছো। মুখখন তিয়াই ল'ব ভালকৈ। মুখখন যেতিয়া ভালকৈ পানী দি তিয়াই ল'ব, তাৰপিছত আপুনি ক্লিনজাৰটো ব্যৱহাৰ কৰিব। ক্লিনজাৰটো আমি ব্যৱহাৰ কৰিম এনেকে, ফাৰ্ষ্ট 1 ডট, 2, 3, 4 আৰু 5 এনেদৰে। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াক আঙুলিৰে, অকল ফিংগাৰ টিপছ, অকল এইকেইটা আঙুলি, দিজ আৰ আৱাৰ বিউটি ফিংগাৰ্ছ,
এই ফিংগাৰটো পাৰিলে ফাৰ্ষ্ট ফিংগাৰ ইনডেক্স ফিংগাৰটো ব্যৱহাৰ নকৰিব দিজ আৰ বিউটি ফিংগাৰ সো আমি এইকেইটা ফিংগাৰ দি এনেকে গালৰ পোৰ্শনটো সদায় এনেকে ৰাউণ্ড ৰাউণ্ডকে আমি ব্যৱহাৰ কৰিম ঠিক আছে এইটো হৈছে আমাৰ ৰাউণ্ড ৰাউণ্ডকৈ আমি এনেকে গালৰটো ব্যৱহাৰ কৰিম আপুনি থুতুৰিটো এনেকৈ ব্যৱহাৰ কৰিব পাৰিব লাইক দিস আৰু নাকৰ পোৰ্শনটো এনেকৈ আমি ইয়াৰ পৰা লৈ লম এইটো টিপটো এনেকৈ নহলে আপুনি বুঢ়া আঙুলিও ব্যৱহাৰ কৰিব পাৰে লাইক দিস সো এইটো আৰু সেলা মানে আপোনাৰ এই পোৰ্শনটো কপালৰ পোৰ্শনটো আপুনি যেনেকে তেনেকে কৰিব পাৰে এনেকেও কৰিব পাৰে আপুনি এনেকে কৰিব পাৰে বা এনেকে কৰিব পাৰে এনেকে কৰিব পাৰে সো দিস ইজ হৈছে ইটস আ ক্লিনজিং সুপ্ৰিম ক্লিনজিং জেল আৰু ইয়াতে একো ফোম নলায় ইটস জাস্ট লাইক ক্ৰীম দেখিবলৈ জেলৰ নিচিনা কিন্তু ক্ৰীমৰ দৰেহে হয় সো আপুনি ইয়াক এনেকৈ পানী যেতিয়া আপোনালোকে আপোনাৰ গালত যেতিয়ালৈকে পানী থাকে ধুনীয়াকৈ আপুনি এনেকৈ ইয়াক সাফা কৰিব পাৰে মই আপোনালোকক আৰু এটা টিপ দিব বিচাৰো আই হেভ দিস থিং ইন মাই হেণ্ড এইটো হৈছে আমাৰ মানে স্পঞ্জ ক্লিনজিং স্পঞ্জ আৰু মই এইটো আপোনালোকক দেখুৱাম এই ক্লিনজিং স্পঞ্জটো আপুনি অনলি 59 रुपीजৰ নিজৰ কাৰণে কিনিব পাৰে যোনটো আপোনাৰ স্কিনটো সাফা কৰাত বহুত হেল্প কৰে সো আমি সদায় আপুনি এদিন এৰি এদিন ক্লিনজিং স্পঞ্জটো ইউজ কৰিব পাৰে ইভন আপুনি যদি ডেইলিও ব্যৱহাৰ কৰে তেতিয়াহলে কোনো লোকসান নাই আপুনি ক্লিনজিং স্পঞ্জটো ভালকে পানীত তিয়াই লব মোৰ ওচৰত যেহেতু পানী আছে মই ক্লিনজিং স্পঞ্জটো পানীত তিয়াই ললো এইটো সফট হৈ গল বহুত দেখিছে সো হেটো আমি লাহেকৈ আমাৰ গালত এনেকৈ আমি সাফা কৰিব পাৰো বহুত সময় নালাগে সো এয়া এনেদৰে দেখিছে তাৰ পিছত আমি এয়া কপালৰখন আপুনি এনেকৈ ভালকৈ পৰিষ্কাৰ কৰিব গহি গহি সো ডিঙি পোৰ্শনটো there you are হেয়া আমাৰ ক্লিনজিং হৈ গল এতিয়া আমি ভালকৈ মুখখন ধুই লব লাগে ওকে মই মুখ ধুই আহিলো আৰু মুখ ধোৱাৰ পিছত আপোনালোকে কি কৰে মুখখন মুছে অবভিয়াসলি মুখখন নুমুচিব মুখখন সফা কৰিবৰ কাৰণে বা পানীখিনি টুকিবহে লাগে আমি আসলতে এনেকুৱা এখন পাতল মই এখন মোৰ ওচৰত গামুছা আছে সফট বহুত কটনৰ গামুছা সো আমি এনেকৈ পানীখিনি টুকিহে লম ঠিক আছে সো এয়া মই মুখৰ পানীখিনি টুকি লৈছো So it's very fresh and very refreshing apni logar loge loge apni pathokyotu anubhav koribo nijor logot so this is the way you absorb all the water enekoi ami pani khini tukilom so jihetu amar pani tuka hoi gol etia আমি নরমালি এটু সেশনৰ পিছত আসলতে আপুনি টোনাৰটো লগাব লাগে যেতিয়া টোনাৰ লগাই আপুনি কটন লব কটন প্যাড এটাত আপুনি টোনাৰ লৈ আমি অকল এনেকৈ স্কিনত লাহেকে ডেবহে কৰিম আৰু মই বাৰে বাৰে কৈ আছো যে সদায় টোনাৰটো হুকাব দিব তাৰ পিছত আপুনি আই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে সো এতিয়া যেহেতু মোৰ এটো সুপ্রিম ক্লিনজিং জেল হয় ইয়াৰ লগতে টোনিং মানে ইনক্লুডেড আছে সো মই বেলেগকে আৰু টোনাৰ ব্যৱহাৰ কৰিব নালাগে সো মই হেতু কাৰণে ব্যৱহাৰ কৰিব লৈছো মোৰ আই ক্ৰীমটো এতিয়া আই ক্ৰীম আপুনি কেনেকৈ ব্যৱহাৰ কৰিব ইয়াৰো এটা ব্যৱহাৰ কৰা ধৰণ আছে আপোনাক বহুত কম পৰিমাণৰ আই ক্ৰীম লাগে আৰু তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম আমাৰ ৰিং ফিংগাৰটো ঠিক আছে ৰিং ফিংগাৰ সো এই ৰিং ফিংগাৰত আমি একদম অকনমান মসুৰ দালি দানাটোৰ সমান দেখিছেনে মসুৰ দালি দানাটোৰ সমান আমি ৰিং ফিংগাৰত অকনমানকৈ লম আৰু হেতু আমি দুটা ফিংগাৰত শেয়াৰ কৰি লম শেয়াৰ কৰি তাৰছত বাহিৰৰ পৰা ভিতৰলৈ লাইক আপুনি এনেকৈ ওপৰলৈ চাব সিলিংখনলৈ চাব তাৰছত বাহিৰৰ পৰা ভিতৰলৈ আমি লাহেকৈ এনেকৈ মাসাজ কৰিম এনেকৈ আমি আই ক্ৰীমটো লগাম ঠিক আছে ইয়াৰ পৰা এইদৰে সো এইদৰে যেতিয়া আমি আই ক্ৰীমটো লগাম চকুৰ গুৰিৰ কাৰণে বহুত বেছি ভাল ডাৰ্ক সাৰ্কেলৰ কাৰণে ৰিংকলছৰ কাৰণে সো আমি হেতু কাৰণে আই ক্ৰীমটো ব্যৱহাৰ কৰিব লাগে আৰু ব্যৱহাৰ কৰতে মন ৰাখিব আমি সদায় বাহিৰৰ পৰা ভিতৰলৈ এনেদৰে মাসাজ কৰি লগাম তাৰ পিছত আহিলে সিৰাম আৰু সিৰামটো মই কৈছো ইটস এ বুস্টাৰ আপুনি যদিহে আপোনাৰ ক্ৰীমটোৱে বহুত সোনকালে ৰিজাল্ট দেখুৱাটো বিচাৰে লং লাষ্টিং কাম কৰাটো বিচাৰে তেতিয়াহলে সিৰাম ব্যৱহাৰ কৰক সিৰামটোৱে আপোনাৰ স্কিনটো ভিতৰৰ পৰা ভাল কৰে ভিতৰৰ পৰা ফ্ৰেছ কৰে আপোনাৰ স্কিনটো বহুত সতেজ আৰু ইয়ং দেখা যায় ঠিক আছে সো সিৰামটো আমি বহুত কম পৰিমাণে ব্যৱহাৰ কৰিম আৰু কোড উলিয়াম আমি ইয়াত ঠিক আছে সো এয়া হৈছে মোৰ ফেভৰেট নভিজৰ সিৰাম সো মই ইয়াকে অলপমান সিৰাম ব্যৱহাৰ কৰিম দেখিছেনে ইমানকণহে সিৰাম মই লৈছো
দিছ ইজ দ্য কোৱান্টিটি অফ চিৰাম আপুনি সদায় ইউজ কৰিব লাগে সো এই চিৰামটো আমি এনেদৰে আকৌ 5টা ভাগত ভগাই লম স্কিনখনত কপালত আৰু থুতুৰিত ঠিক আছে বাকি থকাকন তো again আমাৰ বিউটি ফিংগাৰ গিটা we'll use our beauty finger like this আৰু আমি নাকৰটো তাৰছত ইফালে কপালৰটো এনেদৰে মিলাই দিম সো বাকিখিনি আমি ডিঙি লৈকে বাকি আমাৰ যিমান থাকি যাব আমি এনেদৰে সদায় মনে ৰাখিব যেতিয়া আমি গালৰ পোৰশনটো কৰিম এনেকৈ কৰিম যেতিয়া আপুনি ইয়াৰ পাত আনিব আপুনি সদায় এইদৰে কৰিব এইদৰে সো এইটো হৈছে আমাৰ সিৰাম সিৰামৰ পিছত আমি দিনত হলে যদিহে আমি দিনত এই ৰুটিনটো কৰিছো তেতিয়া হলে ডে ক্ৰীম আৰু যদিহে আমি ৰাতি ৰুটিনটো কৰিছো তেতিয়া হলে ৰাতি নাইট ক্ৰীম সো এতিয়া যেহেতু দিন হয় মই আপোনালোকক ডে ক্ৰীমটো লগাই দেখাম ঠিক আছে সো আপোনালোকে ক্ৰীমৰ পৰিমাণ কিমান লয় বাৰু কিমান ক্ৰীম ব্যৱহাৰ কৰে আপোনালোকে ডেইলি এটা এটা বহুত ভাল প্ৰশ্ন কিয়নো যেতিয়া আমি এই প্ৰশ্নটো মানুহক খুদু বহুতে আমাক কয় যে ক্ৰীমৰ পৰিমাণটো বহুত ব্যৱহাৰ নকৰো কমেই কৰো কিন্তু কম বুলি যেতিয়া কয় অলমোস্ট ইমানখিনি ক্ৰীম ব্যৱহাৰ কৰে সবে নহয় জানো ইমানখিনি এইখিনি ক্ৰীম আমি 3 গৰাকী মাইকী মানুহে লগাব পাৰিম যদি আপুনি অৰিফ্লেমৰ কিবা প্ৰডাক্ট ব্যৱহাৰ কৰিছে ঠিক আছে সো আমি একদম অকনমান মই আপোনালোকক ক্ৰীমৰ পৰিমাণটো দেখাই আছো আমি একদম অকনমান ক্ৰীম ব্যৱহাৰ কৰিম দেখিছেনে একেবাৰে এইকন সো দিস মাচ অফ ক্ৰীম এইকন ক্ৰীম হে আমি ইয়াত ব্যৱহাৰ কৰিম ইয়াতকে বেছি ক্ৰীম আমাক নালাগে ঠিক আছে সো ক্ৰীমৰ লগোৱা ধৰণটো একে আমি এনেদৰে বাকিখিনি আমি ডিঙিলৈ লৈ যাম আৰু এগেইন বিউটি ফিংগাৰ্স আৰু যদিহে কোনো কথা নাই যদিহে আপোনালোকৰ সবৰে মুখৰ সাইজ একে নাথাকে মুখৰ মানে লাইক ইউ নো ময়শ্চাৰাইজেশন মুখৰ সবৰে একে নাথাকে সো ইয়াতকে অলমান কম বেছি পৰিমাণৰ হ'ব পাৰে ক্ৰীমৰ কোৱান্টিটিটো কিন্তু আপোনালোকে মন ৰাখিবলগীয়া ইমানেই যে যিমান যি হলে আপুনি বহুত বেছি পৰিমাণৰ ক্ৰীম ব্যৱহাৰ কৰিব নালাগে হিমানকন ক্ৰীম আপোনাৰ মানে হেৰিৰ কাৰণে আপোনাৰ ডেইলি ইউজৰ কাৰণে হিমানকন ক্ৰীম সাফিচিয়েন্ট হয় সো এয়া হৈছে আমাৰ ডেইলি কেয়াৰ আপোনালোকে কিবা এটা ডিফাৰেন্স দেখিছেনে বাৰু মই কিন্তু নিজে ইউজ কৰিছো আৰু মই নিজে ইউজ কৰি বহুতে ভাল পাইছো আই এম ফিলিং ভেৰি ফ্ৰেশ and very what to say eta glow eta nijeও moi anubhav korisu nijor skin khonat so this is the skin care routine apuni daily follow koribo lage tar pisot skin care apnar daily routine to complete nohoy jodi he apni yarpot SPF ta lagai moi agoteu mur eta video koisu je why SPF is important apuni ghorot thakile SPF bibohar koribo lage so I have this favorite product of mine etu hoise A to Z buli this product is etu Dawanor hoy aru etu SPF 30 ase aru this is for all skin types soft skin or karone etu hoise enokwa eta product juntu product e apnar full coverage or kam koribo apnar SPF or kam koribo and logote apnar skin ot jimkhini horu hura flaws thake it will gives you a flawless looking skin mane apuni eta mane dhuniya makeup finish look eta pabo and yar bhal kotha etwe je e din to skin to hydrate koi rakhe apnar skin to dry hobo nidie so কিমান পৰিমাণৰ আমি ইউজ কৰিম সো মই হেতু কাৰণে SPF ৰ হলনি মই এটোই ব্যৱহাৰ কৰো ইট গিভস মি আ কাইন্ড অফ লাইক ফ্ললেস লুক আৰু লগতে মোৰ স্কিন টু হাইড্ৰেট কৰি ৰাখে আৰু SPF 30 তা মানে ই ৰ'দত 3 পৰা 3.5 ঘণ্টা লৈকে মোক হেল্প কৰিব সো হেতু কাৰণে মই ইয়াক অকনমান লম লিটল বিট একদম অকনমান যেহেতু মোৰ স্কিন টু ভালদৰে ময়শ্চাৰাইজ হৈছে আৰু এটো ব্লেন্ড হৈ যাবলৈ বহুত ইজি হৈ যাব সাওক মই কিমান লৈছো ইমান অকনমান ঠিক আছে সো আমি ধুনিয়াকৈ এটো খালি আমি অকনমান এনেকৈ ডট ডট কে ইউজ কৰিম ঠিক আছে লাইক দিস আমি কপালৰ ফালে আৰু এফালে আমি এনেকৈ ইউজ কৰিম সো এটো আপুনি হাতেৰে ব্লেন্ড কৰি দিব পাৰিব লাইক দিস then নহলে মোৰ ওচৰত এডাল ব্লেন্ডিং ব্ৰাশ আছে
So মই আপোনালোকক ব্ৰাছটোৱে ইউজ কৰি দিওঁ দেখাই দিওঁ so I will use it this way এনেকৈ ঠিক আছে so আপুনি যেতিয়া কৰবাত উলাই যাব মই এতিয়া যেহেতু ঘৰৰ ভিতৰতে থাকিম আপোনালোকৰ কাৰণে ভিডিওটো বনাইছো লকডাউনত সো মই ডিঙিত ইউজ কৰা নাই কিন্তু আপোনালোকে যদি কৰবাত উলাই যায় তেতিয়া হলে আপোনালোকে ডিঙিৰ পোৰশনটো ইউজ কৰিব আৰু এনেকৈ ব্ৰাশ কৰি ল'ব ঠিক আছে সো মোৰ মুখত অলৰেডি এটো ধুনিয়াকে পাৰফেক্টলি ব্লেন্ড হৈ গৈছে আৰু এটো এতিয়া মোৰ ডেইলি কেয়াৰ কমপ্লিট Now I can relax it মই যদি কৰবাত উলাই যাব বিচাৰো মই উলাই গলে হল আৰু মোৰ মানে স্কিন টু ৰ'দৰ পৰা কোনো মানে বেলেগ একো মানে প্ৰভাৱ নপৰিব আৰু লগতে মোৰ স্কিন টু দিনটোৰ কাৰণে ময়শ্চাৰাইজ হৈ থাকিলে মোৰ স্কিন টু মানে দিনটো মানে পলিউশন বা সান ৰেজ এইবিলাকৰ পৰা বাচি থাকিলে আৰু যদিহে আপুনি এতিয়া কৰবাত উলাই যাব বিচাৰিছে ধৰি লৈছো আপুনি এতিয়া কাৰবা কোনবা ঘৰত যাব বিচাৰিছে কাৰবা ঘৰত যাবৰ কাৰণে উলাইছে সন্ধিয়াই হওক বা দিনতে হওক তেতিয়া আপুনি আৰু এটা বস্তু ব্যৱহাৰ কৰিব পাৰে this one this is Jordani Gold bronzing pearl আৰু this is my favorite আৰু এটোৰ কাৰণে favorite হয় এয়া চাওক these are pearls আৰু এটো handmade হয় আপুনি বেলেগে কোনো blusher ব্যৱহাৰ কৰিব নালাগে it gives you a very flawless skin আৰু বহুত এটা ধুনিয়া blush এটা দিয়ে আপোনাৰ স্কিনক it's a natural blush ঠিক আছে সো আপুনি যদি হে কৰবাত উলাই যাব বিচাৰিছে ইয়াৰ পিছত তেতিয়া হলে আপুনি ধুনিয়াকৈ এটা ব্ৰাশ ললে ব্ৰাশটো এদি you just have to smile a little apple of the cheek there you go আৰু বাকিখিনি আমি এনেকৈ মিলাই দিম Okay, so etu hoise amar bronzing pearl. Why I love this product personally is etu moi koisu etu handmade hoy aru e enekwa eta dhuniya koi blending hoy je apuni beleg blusher ke yak beshi bhal pai kiono hi apunar gute skin tone tu beleg kori diye not only your cheek area so moi etue kobo bisaru etia apuni সম্পূৰ্ণ ৰেডি এতিয়া আপুনি বাহিৰতে যাওক আপুনি কোন পাৰ্টিত যাওক অফিস যাওক আপুনি কাৰবাৰ ঘৰত ফুৰিবলে যাওক আপুনি একেবাৰে ৰেডি টু টেক দ্য ওয়ার্ল্ড ইন ইয়োর হ্যান্ড সো দিস ইজ ইয়োর ডেইলি কেয়ার রুটিন আৰু আমি এটুকে কৰি নিজৰ স্কিন টু সদায় ইয়াং সদায় ফ্ৰেশ লুকিং দেখা হৈ থাকিব পাৰো আমি সো মই আশা কৰো আপোনালোকে এই ভিডিওটো ভাল পাইছে আৰু আগলৈ এনেকুৱা ভিডিও মই পোষ্ট কৰিম সো প্লিজ ডু কমেন্ট if you want to know anything about beauty and skin care routines or skin care আৰু মই আপোনালোকক প্ৰশ্নৰ উত্তৰ দিবলৈ পালে নথৈ আনন্দিত হ'ম সো তেতিয়ালৈকে বাই বাই আৰু ভাল হৈ থাকক ধুনিয়া হৈ থাকক থ্যাংক ইউ